हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल। तो आज पेन्थाखनक ভাল কৰিবলৈ আহিলোঁ। বহুত দিন পৰি আছিল পেন্থাখন। আমাৰ চাইকেল ডক্টৰ তাত লৈ আহিলোঁ। চাইকেল ডক্টৰ ভাল কৰি দিব আৰু বাকী গোটেইগাল ৰখি আছে মোৰ কাৰণে। আমি মানে যোনটো ৰাইডৰ প্লেন হৈছিল সেই ৰাইডটোত মানে যোৱা নহ'ল, কিবা অলপমান প্ৰব্লেম হোৱাৰ কাৰণে আমি এটা সৰু ৰাইডত যাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া বৰ্তমান আমাৰ পেন্থাখনক ভাল কৰিলোঁ, ভাল কৰি যোৱাৰ পিছত আমি যাম আৰু। ফাইনেলি মোৰ গাড়ীখন ঠিক হৈ গ'ল। বাকী এতিয়া আমি দলঙৰ ওপৰত ৰখি আছোঁ। মানে আমি এতিয়া অকণমান হুলি মাৰিম, হুলি মাৰি পেলাই আমি যাম আৰু বেলেগলৈ ৰাইড কৰিবৰ কাৰণে। এইফালে এটা আহি আছে, বাম লম্বা মাৰিছে কিন্তু মজা মাৰিছে বে, ধুনীয়া ধুনীয়া। গুড লাক দে দে চাইকেল লাইনত লগোৱা। আমি এতিয়া অকণমান ভিডিঅ' চিডিঅ' বনাম আৰু। এতিয়া ধুনীয়া এটা চেলেঞ্জ দিছোঁ, দলঙৰ তলৰ পৰা কোনে ওপৰলৈ উঠাই দিব পাৰে। যদি উঠাব পাৰে আপোনালোকে লাইক ছাবস্ক্ৰাইব সকলোৱে কৰি দিব। এতিয়া আহি আছে গোটেইকেইটা ধুনীয়াকৈ একে ওপৰলৈ উঠাব, আপোনালোকে চাই থাকক খালি। এক লগত উঠাব লাগিব ন? এক লগত উঠাই দিম। ইয়াত ভিজিতে মই ৰখি আছোঁ, ভিজিতে আমাক কমেণ্ট দি কৰিব। এইফালে ধনমুনি ৰখি আছে। বাকী টুমটুমখন গ'লে আমাৰ ষ্টাৰ্ট হৈ যাব। এটা এইটো আহিয়ে গ'ল। আকৌ উঠা। অ' মজা মজা বে। আমাৰ ৰিয়ান আৰু ইয়াৰ নামটো কিবা আছে পাহৰি থাকিলোঁ। মজা একদম লেজেণ্ড উইলি জুই ৰিয়ান। অ' নাইচ মজা। অ' পাৰ হৈ গ'ল বে। জুৰি শইকীয়া। আকৌ এইফালে এটা আহি আছে। ধুনীয়া উইলি। তুমি ট্ৰাই কৰিবা না? মই ট্ৰাই নকৰোঁ দেই, মোৰ চাইকেলৰ মানে অৱস্থা বেয়া অলপ। মজা। বাকী এতিয়া আমি যাওঁ আৰু ন? লেটছ গো। আকৌ এটা মজা বঢ়িয়া। জুৰি শইকীয়া। এতিয়া আমি ধুনীয়াকৈ তিনিটা নহয় চাৰিটা একেলগে উইলি মাৰিম। আপোনালোকে চেক কৰক কেনেকুৱা হয়। তো ব'লক। গাইজ কি দিছে? অ' মাই গড। নাইচ। ধুনীয়াকৈ ইয়াত হুইলি মাৰি হৈ গ'ল। এতিয়া আমি গৈ আছোঁ অকাবৈ গৈ আছোঁ। ধুনীয়াকৈ তাত পাব্লিক ৰিয়েকশ্যন ল'ম ধুনীয়াকৈ। মোৰ বেগ নাই আগত মোৰ বেগ নাই। চলো ধুনীয়াকৈ পাব্লিক ৰিয়েকশ্যন ল'ম আজি। সকলোকে আমাৰ তৰফৰ পৰা 15 আগষ্টক সকলোকে জনালোঁ ভাৰত মাতা কি বল বম www.com এইটো এনেই আকৌ। গাইজ ঘটনাটো এনেকুৱা হ'ল, মানে আমাৰ ৰাইডটো কেঞ্চেল কৰিবলগা হ'ল ইমানতে। মানে অকণমান প্ৰব্লেম আহি যোৱাৰ কাৰণে ৰাইডটো কেঞ্চেল হৈ গ'ল। মোৰ এনেই মনটো বেয়া হৈছিলে। আমাৰ মহেশ ধামৰ প্লেন আছিলে, মহেশ ধামত যাব নাপালোঁ বৰষুণৰ কাৰণে। আকৌ এতিয়া এইটো ৰাইডটো কেঞ্চেল হ'ল। কি ক'ম মই নিজেই দুখিত। মোৰ ভাগ্যখনে বেয়া আৰু বেলেগনো কি ক'ম আৰু। মোৰ এনেই মনটো বেয়া লাগি আছে। বেয়া আৰু নিজৰ ভাগ্যৰে দুখ আৰু। দে সকলোৱে লাইক ছাবস্ক্ৰাইব কৰি দিবি আৰু। দে বাই আজিলৈ।